নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এটাই মাত্ৰ যে সাম্প্ৰতিক হৈ যোৱা উৰিষ্যাৰ হৃদয় বিদাৰক ৰেল দুৰ্ঘটনাৰ কিছু তথ্যৰ জ্ঞান লাভৰ বাবে ভিডিঅ'টো বনোৱা হৈছে। কোনো ব্যক্তিৰ মনত আঘাত দিয়া বা সেই দুৰ্ঘটনাৰ লগত জড়িত কোনো ব্যক্তিৰ স্মৃতিৰ আঘাত দিয়া উদ্দেশ্য এই ভিডিঅ'ৰ নাই। গতিকে ভিডিঅ'টো মাত্ৰ জ্ঞান আহৰণ হিচাপে গ্ৰহণ কৰিব আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে এনে দুৰ্ঘটনা যেন ভৱিষ্যতে আৰু দুনাই নহয়। গতিকে নমস্কাৰ বন্ধু বান্ধৱীসকল, ইগক্সা ইনষ্টিটিউট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম আমি কাৰেণ্ট এফেয়াৰ্ছ 2023 উৰিষ্যাৰ যি ৰেল দুৰ্ঘটনা হৈ গ'ল ইতিমধ্যে, সেই ৰেল দুৰ্ঘটনাৰ ওপৰত আমি কিছু প্ৰশ্ন লৈ আহিছোঁ মই, আৰু সেই প্ৰশ্নবোৰ আলোচনা কৰিম উত্তৰৰ সৈতে। গতিকে হয়তো আগন্তুক যি কম্পিটিটিভ এক্সামবোৰ আহি আছে তাতে ইয়াৰ ওপৰত যিকোনো এটা প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই বেছি আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো খুব মনোযোগেৰে চাই থাকিব। প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে এই দুৰ্ঘটনাৰ বিষয়ে আপোনালোকে থুলমূল আপোনালোকে জ্ঞানখিনি লাভ কৰিব পাৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ লগত কণ্টিনিউ কৰি গৈ থাকিব। গতিকে আমাৰ সম্পূৰ্ণ কোৰ্চ যদি আপোনালোকে ল'ব বিচাৰে, আমাৰ এই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম সম্পৰ্কীয় যি কোৰ্চ আমি অলৰেডি এভেইলেবল কৰিছোঁ আমাৰ মোবাইল এপ ইগক্সা ডিজিটেল শ্ৰেণীকক্ষত। আপোনালোকে যদি ল'ব বিচাৰে আমাৰ মোবাইল এপ ইগক্সা ডিজিটেল শ্ৰেণীকক্ষ আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে অলৰেডি আপোনালোকে মক টেষ্ট, প্ৰেক্টিছ কুৱেশ্যন, এছাইনমেণ্ট আৰু 10,000+ কুৱেশ্যন এনচাৰ আপোনালোকে তাতে পাই যাব। আপোনালোকে তাতে প্ৰেক্টিছ কৰিব পাৰিব, আপোনালোকে মক টেষ্ট দি নিজকে আপোনালোকে ডেভেলপ কৰিব পাৰিব। লগতে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'বলৈ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাতে জইন হ'ব পাৰিব। তাতে কিছু ইনফৰ্মেশ্যন মই দি থাকিম, আপোনালোকে সেইবোৰ পাই গৈ থাকিব। গতিকে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, উৰিষ্যাৰ ৰেল দুৰ্ঘটনা কেতিয়া হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে 2 জুন 2023 চনত উৰিষ্যাৰ ৰেল দুৰ্ঘটনাটো হৈছিলে। উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ সময়ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী কোন আছিলে? দ্বিতীয় প্ৰশ্নটো হ'ল উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ সময়ত উৰিষ্যাৰ মুখ্যমন্ত্ৰী কোন আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল নবীন পাটনায়ক। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়োঁ। পৰৱৰ্তী প্ৰশ্ন কি আছে? 3 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ বৰ্তমান ৰেল মন্ত্ৰী কোন? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল অশ্বনী বৈষ্ণৱ। অশ্বনী বৈষ্ণৱ হ'ল উৰিষ্যাৰ বৰ্তমান ৰেল মন্ত্ৰী। 4 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ ৰেল দুৰ্ঘটনা উৰিষ্যাৰ কোন জিলাত হৈছিলে? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল উৰিষ্যাৰ বালাচৰ জিলাত উৰিষ্যাৰ এই ৰেল দুৰ্ঘটনাটো হৈছিলে। নেক্সট প্ৰশ্ন, 5 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ ৰেল দুৰ্ঘটনা কেইটা ট্ৰেইনৰ মাজত হৈছিলে? এইটো প্ৰশ্ন আহিব পাৰে যে উৰিষ্যাৰ ৰেল দুৰ্ঘটনা কেইটা ট্ৰেইনৰ মাজত হৈছিলে? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল 3টা। আৰু এই ৰেল ট্ৰেইনকেইটাৰ নাম আপোনালোকে মনত ৰাখিব। এটা হ'ল কৰমণ্ডল এক্সপ্ৰেছ, এটা য়শৱন্তপুৰ বেংগালুৰু হাওৰা এক্সপ্ৰেছ, আৰু এখন স্থবিৰ সামগ্ৰী ৰেল, মানে মালগাড়ী এখন ৰখি থকা মালগাড়ী এখন আছিলে। এই 3খনৰ মাজত উৰিষ্যাৰ এই ৰেল দুৰ্ঘটনাটো ঘটিছিলে। 6 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ কোন স্থানত এই দুৰ্ঘটনা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল বাহাংগা বজাৰৰ ৰেলৱে ষ্টেচনৰ ওচৰত। আপোনালোকে ইয়াতে কনফিউজ নহ'ব, কোন জিলাত বুলি ক'লে, কোন জিলাত দুৰ্ঘটনাটি হৈছিলে, তেতিয়া আপোনালোকে লিখিব বালাচৰ জিলাত, আৰু কোন স্থানত হৈছিলে বুলি ক'লে বা আহিলে আপোনালোকে লিখিব বাহাংগা বজাৰৰ ৰেলৱে ষ্টেচনৰ ওচৰত এই দুৰ্ঘটনাটো ঘটিছিলে। আমি নেক্সট 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 7 নম্বৰ প্ৰশ্ন কি আছে? 7 নম্বৰ প্ৰশ্ন আছে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত কেইটা ডবাৰ দুৰ্ঘটনা হৈছিলে? কেইটা ডবা মুঠতে পৰি গৈছিলে, কেইটা ডবাৰ দুৰ্ঘটনা ঘটিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল 7টা ডবাৰ দুৰ্ঘটনা ঘটিছিলে। 8 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ ৰেল দুৰ্ঘটনা কেই বজাত হৈছিলে? যদি সময় সোধে তেনেহ'লে আপুনি উত্তৰ লিখিব সন্ধিয়া 7:20 উৰিষ্যাৰ এই ৰেল দুৰ্ঘটনা হৈছিলে। সন্ধিয়া 7:20 হৈছিলে। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। 9 নম্বৰ প্ৰশ্ন আছে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত ট্ৰেইনৰ স্পীড কিমান আছিলে? এইটো প্ৰশ্ন আহি যাব পাৰে যে ট্ৰেইনৰ স্পীড কিমান আছিলে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 128 কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিলে। 10 নম্বৰ প্ৰশ্ন হ'ল যে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত কেইটা ডবা ৰেল বাউণ্ডাৰীৰ পৰা বাহিৰত গৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ল 4টা ডবা। ইয়াতে মই কৈছোঁ আকৌ যে কেইটা ডবাত
মানে দুৰ্ঘটনাটো ঘটিছিলে, কেইটা ডবা পৰি গৈছিলে, তেনেহ'লে লিখিব 7টা ডবা, আৰু কেইটা ডবা ৰেলৰ বাউণ্ডাৰী পাৰ হৈ গৈছিলে, সেইটো হ'ল 4টা ডবা পাৰ হৈ গৈছিলে। মই ইয়াৰ লগত জড়িত মই আৰু এটা কথা মই কৈ ৰাখোঁ যে ইয়াৰ এই দুৰ্ঘটনাত ৰেছপনচিবল কোন, দায়ী কোন, সেই হিচাপত অলৰেডি উলিওৱা হৈছে, ইনফৰমেশ্যন কালেক্ট কৰা হৈছে যে ছিগনেল আৰু টেলিকমিউনিকেশ্যনৰ নেগলিজেঞ্চিৰ কাৰণে এই দুৰ্ঘটনাটো ঘটিছে। মই পুনৰ কওঁ যে এনে দুৰ্ঘটনা যেন আৰু পুনৰ কেতিয়াও নহয়, তাকেই কামনা কৰোঁ। গতিকে আহক নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো হ'ল 11 নম্বৰ প্ৰশ্ন, উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত কিমান লোক নিহত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল 300তকৈ অধিক লোক নিহত হৈছিলে। আকৌ এইটো আহিব পাৰে প্ৰশ্ন যে উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত কিমান লোক আহত হৈছিলে? 12 নম্বৰ প্ৰশ্ন, উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত কিমান লোক আহত হৈছিলে? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল 1000তকৈ অধিক লোক আহত হৈছিলে। আমি নেক্সট 13 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 13 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত মাননীয় প্ৰধানমন্ত্ৰী মহোদয় কেতিয়া দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিলে? আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুৰ্ঘটনাস্থলীত কেতিয়া উপস্থিত হৈছিলে এই ৰেল দুৰ্ঘটনাৰ সময়ত? আৰু ইয়াৰে উত্তৰটি হ'ল 3 জুন 2023 চনত উপস্থিত হৈছিলে। 14 নম্বৰ প্ৰশ্ন হ'ল, 14 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 14 নম্বৰ প্ৰশ্নটো হ'ল উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত নিহত লোকৰ পৰিয়ালক চৰকাৰে কিমান টকা ক্ষতিপূৰণ দিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল 10 লাখকৈ টকা ক্ষতিপূৰণ হিচাপে দিছে। আমি শেষৰটি প্ৰশ্নলৈ আগবাঢ়োঁ। শেষৰটি প্ৰশ্ন হ'ল দুৰ্ঘটনাৰ পাছত কেইটা ট্ৰেইনৰ চলাচল বন্ধ কৰি দিয়া হৈছিলে? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ল 49টা ট্ৰেইনৰ, 49টা ট্ৰেইনৰ চলাচল বন্ধ কৰি দিয়া হৈছিলে। আপোনালোকে এই 15টা প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব, আপোনালোকে নোট কৰি ল'ব। ইয়াৰ ওপৰত কমেও এটা প্ৰশ্ন অহাৰ সম্ভাৱনা খুবেই বেছি আছে, আহিবই। গতিকে আপোনালোকে এইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকে ভালদৰে চাব। আৰু আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল ই-কক্ষা ইনষ্টিটিউট আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু সম্পূৰ্ণ কোৰ্চ যদি ল'ব বিচাৰে আপোনালোকে মক টেষ্ট, এছাইনমেণ্ট, প্ৰেক্টিছ কুৱেশ্যন, লগতে 10,000+ কুৱেশ্যন এনচাৰ যদি আপোনালোকে বিচাৰে তেন্তে আমাৰ মোবাইল এপ ই-কক্ষা ডিজিটেল শ্ৰেণীকক্ষ প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাতে অলৰেডি কোৰ্চ এভেইলেবল আছে, আপোনালোকে কোৰ্চটো এনৰোল কৰি ল'ব। এপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আৰু আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব পাৰে। টেলিগ্ৰাম চেনেলৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে মই কিছু ইনফৰমেশ্যন আপোনালোকক দি থাকিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।